সমগ্ৰ অসমতে চলিছে আগন্তুক বিধানসভা নিৰ্বাচনৰ তৎপৰতা। বিভিন্ন ৰাজনৈতিক দলে চলাইছে 2026ৰ অসম বিধানসভা নিৰ্বাচনৰ ৰণকৌশল। একেদৰে নৱগঠিত বীৰসিং জৰুৱা বিধানসভা সমষ্টিতো ৰাইজৰ সমৰ্থিত প্ৰাৰ্থী পুৰাভিটাৰ জিয়াউৰ ৰহমান তথা ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা মাছুম খানেও চলাইছে 2026ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য। নিজ বাসগৃহতেই নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কাৰ্যালয় মুকলি কৰি আগন্তুক 2026ৰ বিধানসভা নিৰ্বাচনৰ ৰণসিঙা যেন বজাইছে। অভিনেতা মাছুম খানে জানিব দিয়া মতে বীৰসিং জৰুৱা সমষ্টিটোৰ উন্নয়নৰ হকে ৰাইজে এইবেলি সমষ্টিটোৰ বাবে তেওঁক প্ৰাৰ্থী হ'বলৈ বৃহৎ সঁহাৰি আগবঢ়াইছে। লগতে মাছুম খানে কয়, মোক বিধায়ক বনালে সমষ্টিটোৰ সকলোবোৰ ভোটাৰেই হ'ব, একোজনকৈ বিধায়ক, এয়া কিন্তু নিশ্চিত। মোৰ নাম জিয়াউৰ ৰহমান উৰ্ফে মাছুম খান। মোৰ ঘৰ জামাদাৰহাট পুৰাভিটা বজাৰৰ। মোৰ পোষ্ট অফিচ জামাদাৰহাট, থানা ফকীৰগঞ্জ, জিলা ধুবুৰী আৰু বিধানসভা সমষ্টিৰ নৱগঠিত বীৰসিং জৰুৱা সমষ্টিৰ অন্তৰ্গত। মই ইতিমধ্যেই আমাৰ বীৰসিং জৰুৱা সমষ্টিৰ প্ৰত্যেকখন গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাইজৰ লগত মই যথেষ্ট পৰিমাণে মই খা খবৰ লৈছোঁ, উঠা বহা কৰিছোঁ, পৰামৰ্শ কৰিছোঁ, মত বিনিময় কৰিছোঁ। তাতে ৰাইজে মোক আগন্তুক 2026 চনৰ বিধানসভা সমষ্টিৰ সদস্য হিচাপত মোক যথেষ্ট পৰিমাণে দুৱা আশীৰ্বাদ আৰু লগতে সহায় সহযোগ কৰি আছে। গতিকে মই আজি মোৰ নিজা বাসভৱনতেই মোৰ হেড অফিচ হিচাপত মই এই অফিচ উদ্বোধনী কৰিলোঁ আৰু লগতে আজিৰে পৰা বিগত 2026ৰ নিৰ্বাচনলৈকে মোৰ কাৰ্য যথেষ্ট পৰিমাণে মই কাৰ্যসূচী চলাই যাম। গতিকে মই বীৰসিং জৰুৱাবাসীক স্পেচিয়েলিভাৱে মই মোৰ অন্তৰৰ পৰা শ্ৰদ্ধা ভালপোৱাৰে বিনম্ৰভাৱে অনুৰোধ জনাই আছোঁ, যাতে আপোনালোকে সকলোৱে যুৱক যুৱতী বন্ধু বান্ধৱ মুৰব্বিয়ান সমাজ মা ভনীসকল সকলোৱে মোৰ বাবে বেছিকৈ দুৱা আশীৰ্বাদ কৰিব আৰু লগতে যিখিনি সহায় সহযোগিতা আগবঢ়াব লাগে তাৰ বাবে মই দীৰ্ঘ আশাবাদী। আৰু মই এইবাৰ এটা কথাত ক'ব পাৰোঁ যে আগন্তুক বিধানসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপত মই নহয়, আজিলৈকে যি হৈছে মই কাৰো বদনাম কৰিব নোখোজোঁ, কিন্তু সন্মুখত মোৰ এটাই আশা, সেয়া হ'ল এইবাৰ বীৰসিং জৰুৱাবাসী ৰাইজক মই মাছুম খান সকলোৰে সৰু, মই আপোনালোকক ৰাইজক এইবাৰ বিধায়ক বনোৱাৰ মোৰ আশা। এই সমষ্টিৰ প্ৰত্যেকজন নাগৰিক, প্ৰত্যেকজন সৈনিকেই মোৰ বাবে নহয়, আপোনালোকে নিজে প্ৰত্যেকজনেই এইবাৰ বিধায়ক হ'ব ইনশাআল্লাহ। তাৰ বাবে মই দীৰ্ঘ আশাবাদী, কিয়নো আমাৰ অন্তৰত যথেষ্ট পৰিমাণে দুখ কষ্ট, কিয়নো আমি ধুবুৰী জিলাৰ ভিতৰত আমাৰ বীৰসিং জৰুৱা সমষ্টি হৈছে গোটেই অসমৰ ভিতৰত সকলোতকৈ আমি নিষ্পেষিত, নিৰ্যাতিত, অৱহেলিত। গতিকে
মই শুনা পাইছোঁ আপুনি মানে ভ্ৰাম্যমান থিয়েটাৰত কাম কৰে। অঁ আপুনি কোন থিয়েটাৰত কাম কৰি আছে? একচুৱেলি মই সৰুৰে পৰা কালচাৰ ভাল পাওঁ। অসমৰ বহুতেও জানে মই এনে তাজমহল, ৰংমহল, চন্দাতাৰা, পঞ্চৰত্ন, ৰাজনন্দিনী, অভিনৱ এনেকুৱা 5-6খনমান ভ্ৰাম্যমান থিয়েটাৰত মই কাম কৰিছোঁ গোটেই অসমত মেইন অভিনেতা হিচাপত। আৰু লগতে সৰুৰে পৰা মই বিভিন্ন কালচাৰেল প্ৰগ্ৰাম আৰু বিভিন্ন VCD শ্বুটিঙৰ কাম মই জড়িত আছিলোঁ। গতিকে মুঠতে ক'ব পাৰি যে সৰুৰে পৰা মই মানুহৰ লগত ডাঙৰ দীঘল হৈছোঁ আৰু মৃত্যুৰ আগলৈকে মোৰ আশা যাতে মানুহৰ লগত সকলোৰে লগত সকলো জাতি জনগোষ্ঠী ভাষা ভাষী সৰু ডাঙৰ সকলোৰে লগত যাতে মই একনিষ্ঠাভাৱে চলিব পাৰোঁ আৰু সকলোৰে দুৱা আশীৰ্বাদ লৈ যাতে মই এই পৃথিৱীৰ পৰা যাব পাৰোঁ, সেয়া মোৰ মনৰ ভিতৰত অটুটভাৱে ৰাখি আল্লাহৰ ওপৰত ভৰসা কৰি মই চলি আছোঁ। আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি? আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ। আমাৰ পেকেজসমূহ হৈছে ছুপাৰ ছেভাৰ 85,000ৰ পৰা ডায়মণ্ড 1,10,000লৈকে। এতিয়া আৰু অপেক্ষা কিহৰ? আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পছন্দৰ পেকেজ। বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ। আমাৰ পৰৱৰ্তী যোৱাৰ তাৰিখ 2025 চনৰ 14 জুলাই।